हेलो फ्रेंड्स स्वागतम जनालो आमार चेनेलर अन्यटा भिडिओলৈ মই ঋতু শইকীয়া আৰু আপোনালোকে চাই আছে প্ৰাউড অফ ইণ্ডিয়া আসাম ইউটিউব চেনেল আৰু আজি আমি এই ভিডিওটোত আলোচনা কৰিম বহুতে যেহেতুকে কৈ আছে যে অসম পুলিচৰ যি ABUB আৰু কমান্ডৰ পোষ্ট ওলাইছিলে এই পোষ্ট বিলাকৰ ইন্টাৰভিউ নৱেম্বৰ মাহৰ শেষৰ ফালে হ'ব বুলি বহুতে কৈ আছে আৰু বহুতে কৈ আছে যে ডিসেম্বৰ মাহত হ'ব গতিকে আজি আমি এই ভিডিওত আলোচনা কৰিম এই ইন্টাৰভিউ বিলাক কেতিয়া হ'ব আৰু কোন কোন ঠাইত হ'ব ইন্টাৰভিউ বিলাক আৰু লগতে ইয়াৰ কাট অফ বিলাক কোন ঠাইত কেনেকুৱা ধৰণৰ হ'ব আজি আমি এই ভিডিওটোত আলোচনা কৰিম যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু যদিহে আমাৰ ভিডিওসমূহ চাই ভাল পায় তেনেহলে এটা লাইক কৰিবলৈ নাপাহৰিব তো বলক অকণ সময় পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ আপোনালোকে নিশ্চয় অসম পুলিচৰ বাবে প্ৰেক্টিছ কৰি আছে যেহেতুকে অসম পুলিচৰ ABUB আৰু কমান্ডো বেটেলিয়নৰ এডমিট কাৰ্ড অহাৰ সম্ভাৱনা বহুতে কৈ আছে যে নৱেম্বৰ মাহৰ শেষৰ ফালে হ'ব আৰু বহুতে কৈ আছে ডিসেম্বৰ মাহত আহিব আসলতে এনে ধৰণৰ কোনো নটিফিকেশন অহা নাই যে নৱেম্বৰ মাহত হ'ব আৰু ডিসেম্বৰ মাহত হ'ব এনে ধৰণৰ নটিফিকেশন অহা নাই অফিচিয়েল ৱেবছাইটৰ পৰা আৰু ডিপাৰ্টমেন্টেলিও কোনো ধৰণৰ একো শুনা নাই এতিয়ালৈকে কিন্তু আগৰ যদি আমি ইন্টাৰভিউ বিলাক লক্ষ্য কৰো তেনেহলে নিশ্চয় সোনকালে হ'ব ইন্টাৰভিউ কাৰণ আগতে আমি যেতিয়া এপ্লাই কৰাৰ পাছত 1 মাহ 2 মাহ এনেকৈ সময় লাগি যায় আগৰ যিবিলাক প্ৰসেস চলিছিলে তো এবাৰ কি হয় এপ্লাই কৰোতে 15 দিন যেহেতুকে সময় দিছে আগতেটো এমাহ সময় দিছিলে এপ্লাই কৰোতে সেই ধৰণে যদি আমি চাও তেন্তে ইন্টাৰভিউ নিশ্চয় সোনকালে হ'ব কাৰণ 15 দিন যেহেতুকে আমাক এপ্লাই কৰিবলৈ দিলে আগতে যেহেতুকে 1 মাহ দিয়ে নিশ্চয় প্ৰসেসটো সোনকালে কৰাৰ চেষ্টা কৰিছে নিশ্চয় চৰকাৰে তো হেতু কাৰণে আপোনালোকে প্ৰেক্টিছ বিলাক কৰি থাকিব সোনকালে হয়তো ইন্টাৰভিউ হ'ব আৰু যেহেতুকে অহা বছৰ ইলেকশনো আছে তো ইলেকশনৰ আগতে প্ৰসেসটো যদি ষ্টাৰ্ট হয় তেন্তে ইলেকশনৰ আগতে শেষ কৰিব প্ৰসেসটো গতিকে আপোনালোকে প্ৰেক্টিছ কৰিব আৰু ABUB আৰু কমান্ডো বেটেলিয়নৰ সাধাৰণতে ইন্টাৰভিউ বিলাক নিজৰ ডিস্ট্ৰিক্টতে হয় নাইবা নিয়াৰ ডিস্ট্ৰিক্টত হয় তেনে ধৰণৰ আৰু মানে বেছি দূৰতো নহয় ইন্টাৰভিউ বিলাক নিয়াৰ ডিস্ট্ৰিক্টত হ'ব নহলে নিজৰ ডিস্ট্ৰিক্টত হ'ব ইয়াৰ ইন্টাৰভিউ বিলাক আৰু এতিয়া আমাৰ কথাটো হ'ল যে কাট অফ কোনটো পোষ্টৰ বাবে কেনেকুৱা ধৰণৰ কাট অফ যাব বহুতে কৈ থাকে যে কাট অফটো এবাৰ হাই হ'ব আৰু বহুতে কৈ থাকে এবাৰ ল' হ'ব গতিকে আসলতে এনে ধৰণৰ কোনো কথা নাথাকে কাট অফটো ৰিক্ৰুটমেন্ট বৰ্ডেও ক'ব নোৱাৰে যে এবাৰ হাই যাব নে ল' যাব কাৰণ কাট অফটো নিৰ্ভৰ কৰে আমাৰ নিজৰ ওপৰতে যেতিয়া লং জাম্প বা চিন আপ বা ৰানিং এই সকলো বিলাকতে যেতিয়া এক্সিলেন্ট মৰা লৰাৰ সংখ্যা বা ক্যান্ডিডেটৰ সংখ্যা বেছি হয় তেতিয়া সাধাৰণতে কাট অফটো বেছি হৈ যায় আৰু যেতিয়া এক্সিলেন্ট মৰা ক্যান্ডিডেটৰ সংখ্যা কমি যায় তেতিয়া সাধাৰণতে কাট অফটো ল' হয় আৰু আজিকালি যেহেতুকে বহুতে চেষ্টা কৰি থাকে আৰু ক্যান্ডিডেটৰ সংখ্যাও প্ৰায় আজিকালি বেছি হৈছে গতিকে কাট অফটো সাধাৰণতে ল' হোৱাৰ সম্ভাৱনাটো খুব কমে থাকে বেছিভাগ আজিকালি কাট অফ হাই যায় আৰু কাট অফ হাই গলেও ইমানো বেছি হাই না যায় আগত যিবিলাক ইন্টাৰভিউ হৈ গৈছিলে সাধাৰণতে সেই ইন্টাৰভিউ বিলাকতকে কাট অফ খুব বেছি 1 মাৰ্ক বা 2 মাৰ্কে বেছি যায় কাট অফ হাই গলেও তাতকে বেছি কাট অফ হাই না যায় এই ফিজিক্যালৰ কাৰণে কাৰণ এক্সেলেন্ট যদি চিন আপত মাৰে 20 পালে আৰু যদি লং জাম্পত এক্সেলেন্ট মাৰে তেন্তে তাতো 20 পালে 40 হল ইফালে ৰানিংত 20 মাৰ্ক গুটোৱাটো ইমান সহজ নহয় খুব বেছি 12 13 এনেকুৱা গুটাব আৰু বেছিছে বেছি 15 গুটাব তাতকে বেছি গুটোৱাটো ইমান সহজ নহয় গতিকে কাট অফ বিলাক সাধাৰণতে ইমান হাইও না যায় কিন্তু লং জাম্প আৰু চিন আপত এক্সেলেন্ট মাৰিব লাগিব আপোনালোকে যেহেতুকে ইন্টাৰভিউ বিলাক মই যেহেতুকে দেখি আহিছো লং জাম্প আৰু চিন আপত সাধাৰণতে এক্সেলেন্ট মাৰে বেছিভাগ ক্যান্ডিডেটে কাৰণ কোনেও এনে প্ৰেক্টিছ নকৰাকে তাত নেযায় ইন্টাৰভিউ মাৰিবলৈ বহুতে প্ৰেক্টিছ কৰি যায় আৰু বৰ্তমান এটো কি হৈ আছে ক্যান্ডিডেট বহুত বেছি হৈ আছে প্ৰেক্টিছ কৰাত গতিকে আপোনালোকে লং জাম্প আৰু চিন আপত বহুত বেছি এক্সেলেন্ট মৰাৰ চেষ্টা কৰিব কাৰণ ৰানিংত বেছি মাৰ্ক গুটোৱাটো ইমান সহজ নহয় ৰানিংত হেকাৰণে আপোনালোকে চিন আপ আৰু লং জাম্পতে যিমান পাৰে হিমান চেষ্টা কৰিব এক্সেলেন্ট মাৰিব তেতিয়া আপোনালোকে ৰিটেনৰ কাৰণে যাব পাৰিব ঠিক আছে গতিকে আপোনালোকে চেষ্টা কৰিব চিন আপত 20 আৰু লং জাম্পতো 20 মাৰ্ক গুটাবলৈ আৰু মই আপোনালোকক ৰেগুলাৰ ভিডিও দিবলৈ বহুত বেছি চেষ্টা কৰো কিন্তু মোৰ ডিউটি থকাৰ কাৰণে আপোনালোকক ৰেগুলাৰ ভিডিও দিব নোৱাৰো গতিকে আপোনালোকে ভুল নুবুজিব আৰু যদি কিবা প্ৰবলেম থাকে তেন্তে কমেন্টত জনাব মই আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰো তো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু আজি এইখিনিয়ে জনাবলৈ আছিল
যদিহে আপোনালোকে আমাৰ চেনেলটোৱে নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় আই অসম।